নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তৰালি ব্লগৰ পৰা। আশা ৰাখিছোঁ আপোনালোকৰো ভাল, মোৰো ভালেই বাৰু। আজি এই ভিডিঅ'টোত বিশেষ একো নাই, দেউতাই এটা বাঁহী অৰ্ডাৰ দিছিল। সেই বাঁহীটো ইতিমধ্যে আহি পালে। ভাবিলোঁ বাঁহীটো খোলাৰ আগতে মই এটা ভিডিঅ' কৰি থওঁ আৰু সেই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াওঁ। ব'লক তেনেহ'লে বাঁহীটো চাওঁগৈ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাবলৈ নাপাহৰিব। ব'লক তেনেহ'লে। এইটো দেউতাই অৰ্ডাৰ কৰা বাঁহীটো, এইটো মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। এইটো দেউতাই খুলি আছে, এয়া এইটো ইয়াত পুনম ফ্লুটছ বুলি লিখা আছে। এইটো পুনম ফ্লুটছ লিখা আছে এইটো ধুনীয়াকৈ। আৰু এয়া পুনম ফ্লুটছ। এতিয়া দেউতাই খুলিব লৈছে। এইটো এটা কাগজৰ বাক্সা হয়, মানে কাগজৰ বাক্সাটো মানে হাতে খুলিবলৈ বহুত টান, সেইবাবে কেঁচিয়ে খুলিব লাগিব আৰু চাগে কেঁচিয়ে খুলি দিব। এতিয়া এয়া হাতে খুলিবলৈ বহুত টান হয়। এয়া কেঁচিয়ে কাটিছে, এয়া কাটি আছে। পুনম ফ্লুটছ, ইয়াৰ কোম্পানীটোৱে হৈছে পুনম ফ্লুটছ বুলি লিখা আছে। আপোনালোকে চাগে নিশ্চয় দেখিছেই, আপোনালোকক ময়ো কৈ দিছোঁ পুনম ফ্লুটছ বুলি। এইটো ইয়াৰ কোম্পানীটোৱে, মানে ইয়াৰ কোম্পানী পুনম ফ্লুটছ মানে হৈছে বাঁহী, আৰু পুনম ফ্লুটছ কোম্পানীটোৱে হৈছে পুনম ফ্লুটছ। এইটো নিউ দেলহিৰ পৰা আহিছে, নিউ দেলহি। এয়া ধুনীয়াকৈ কাটি দিছে বস্তুটো। আৰু এইটো কাগজৰ বাক্সাটো, মানে এইটো ডাঠ কাগজ হয়, মানে আৰু পূৰা টাইট। এইটো মানে পৰিলেও মানে নেভাগে, মানে তেনেকৈ মানে এইটো ইমানেই মানে পেকিং কৰি দিয়া হৈছে, মানে পৰিলেও এইটো নাভাগে মানে। ইয়াত পুনম ফ্লুটছ বুলি লিখা আছে। ইয়াত ফোন নাম্বাৰো দিয়া আছে, মানে কিবা অসুবিধা হ'লে আকৌ তাত ফোন কৰিবৰ বাবে। আৰু ইয়াত ধুনীয়াকৈ পেকিং কৰি দিয়া আছে, ৱাও। আৰু ইয়াত এইটো এটা বেগ, আৰু ইয়াত পুনম ফ্লুটছ বুলি বেগটোতো লিখা আছে। আৰু এয়া ইলাষ্টিক এডালে ধুনীয়াকৈ বান্ধি দিছে। এয়া খুলিছে। এয়া দেউতাই খুলিছে। কোম্পানী এয়া এটা মানে বাকনিৰ নিচিনা হৈ আছে, মানে সৰু সৰু পলিথিন, কোমল এইবোৰ সৰু ল'ৰা ছোৱালীয়ে যোনবোৰ ফুটুৱাই দিয়ে, মানে থপকৈ তেনেকুৱাবোৰ মানে। এয়া ৱাও, ধুনীয়াকৈ মানে আৰু পলিথিন। এয়া দেউতাই খুলি আছে। ইয়াত এখন কাগজ আছে, সেই কাগজখনত কথাবোৰ লিখি দিয়া আছে যে আপুনি মানে এই আৰু আপুনি মানে এইবিলাক মানে আৰু দেউতাই এতিয়া চাব বস্তুটো, আপোনালোককো দেখুৱাম। এয়া মানে লিখা আছে আৰু যেনে আপুনি এই বাঁহীটো চইচ কৰাৰ বাবে ধন্যবাদ, সেইবিলাক লিখা আছে। আৰু এইটোৰ বাঁহীৰ দাম 2300, মানে এটা বাঁহীতেই 2300 টকা। মানে এইটো এটা 6 স্কেলৰ বাঁহী হয়, মানে দেউতাৰ মানে 6 স্কেলৰ বাঁহী খুবেই প্ৰয়োজন হৈ আছে। দেউতাৰ 6 স্কেলৰ বাঁহী খুবেই প্ৰয়োজন, সেইবাবে দেউতাই মানে অৰ্ডাৰ কৰিবলৈ এটা চালে, আৰু অৰ্ডাৰ কৰি দিলে, আৰু পালেহি, আৰু মানে খুলিছে, মানে ভিডিঅ' কৰি আছোঁ। আৰু এই বাঁহীটো
এসপ্তাহৰ মূৰত আহে, মানে 7 দিনৰ মূৰত আহে আৰু সেইবাবে আজি পালেহি, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ ভিডিঅ'টো। এয়া